এই মুহূৰ্তৰ এই বিগ ব্ৰেকিং নিউজ জনাই আছো ৰাইজৰ ৰুখত পৰিছে বিজেপিৰ স্বয়ম্ভু নেতা সুকুৰালী এইবাৰ জেলত যাব নেকি ষ্টাৰ কেম্পেইনাৰ সুকুৰালী ৰাইজৰ টকা আত্মসাৎ কৰাৰ অভিযোগ সুকুৰালীৰ বিৰুদ্ধে চৰকাৰী আঁচনি দিব বুলি ৰাইজৰ পৰা লৈছিল সুকুৰালীয়ে হাজাৰ হাজাৰ টকা আৰু টকা ঘূৰাই দিব নোৱাৰি ক্ষমা খুজিছিল সুকুৰালীয়ে বৰ্তমান আৰক্ষীৰ জিম্মাত আছে সুকুৰালী আমি জনাই আছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ ৰাইজৰ ৰুখত পৰিছে বিজেপিৰ স্বয়ম্ভু নেতা সুকুৰালী এবাৰ জেলত যাব নেকি ষ্টাৰ কেম্পেইনাৰ সুকুৰালী ৰাইজৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে সুকুৰালীৰ বিৰুদ্ধে আৰু তাৰ ভিত্তিতে আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে সুকুৰালীক কোন বাড়ি থেকে চেয়ারম্যান হইছো হ্যাঁ কথা কস না করে না খুব বিজে তার দাঁত লাগাই দিমু কোন বাড়ি থেকে চেয়ারম্যান হইছস তাই ক কোন বাড়ি নাম ক হ্যাঁ বিজেপি থেকে তোর বিজেপি থেকে অর্ডার দিছে হিমন্ত বিশ্ব শর্মা না তাহলে তুই টাকা খাইলি কেন